আৰম্ভ হ'ল দৃষ্টিৰ উদ্যোগত 10 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা। ছবি অঁকাৰ যেন এক অঘোষিত প্ৰতিযোগিতা, এক প্ৰকাৰৰ উৎসৱমুখৰ পৰিৱেশ কৰ্মশালাস্থলীত। কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে জীপাল দৃষ্টিৰ কৰ্মশালাস্থলী। ফ্ৰী ইভেণ্টছত আয়োজিত কৰ্মশালাত থাকিব ৱৰ্কশ্বপ, এক্সিবিশ্যন, আৰ্টিষ্ট জেম। ৰাজ্যৰ চৌদিশে গ্ৰীষ্মবন্ধৰ সময়ছোৱাত এতিয়া এনেদৰে স্বেচ্ছাসেৱী সংগঠন অথবা সাংস্কৃতিক গোষ্ঠীসমূহে আয়োজন কৰিছে গ্ৰীষ্মকালীন বিভিন্ন কৰ্মশালা। দেৰগাঁৱৰ কেইজনমান উদীয়মান যুৱক যুৱতীৰ প্ৰচেষ্টাত আজিৰে পৰা আৰম্ভ হ'ল দেৰগাঁৱত গ্ৰীষ্মকালীন কৰ্মশালা। 2017 চনত জন্ম লাভ কৰা চিত্ৰকলাৰ এক আগশাৰী অনুষ্ঠান দৃষ্টিৰ প্ৰচেষ্টাত এইবাৰো 10 দিনীয়াকৈ আয়োজন কৰা হ'ল গ্ৰীষ্মকালীন কৰ্মশালাখনি। দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাখনিত পহিলা দিনটোতেই অংশ লৈছে প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে। এনেদৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ছবি আঁকি ভাল পোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেন পাৰ ভঙা আনন্দ উৎসাহ। সুন্দৰকৈ ছবি অঁকাৰ যেন অঘোষিত প্ৰতিযোগিতা। কণমানিহঁতে হাতৰ পৰশত প্ৰাণ দিছে এনেদৰে বিভিন্ন ছবি। বিগত সময়ছোৱাত দৃষ্টি নামৰ অনুষ্ঠানটোৱে আয়োজন কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰকলাৰ বিভিন্ন অনুষ্ঠান। এইবাৰো এনেদৰে ব্যতিক্ৰমভাৱে বৃহৎ পৰিসৰ সামৰি কৰ্মশালা আয়োজন কৰিছে দৃষ্টিয়ে। অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যেন আশাৰ সঞ্চাৰ। যিখিনি অংশগ্ৰহণকাৰী আছে মেক্সিমাম ল'ৰা ছোৱালী আচলতে শিকি আছে ক'ৰবাত নহয় ক'ৰবাত। গতিকে আমি এনেকুৱা এটা চেষ্টা কৰিছোঁ যিটো মানে তেওঁলোকে নিশিকা বস্তু এটা পাব পাৰে। সাধাৰণতে গতানুগতিকভাৱে যিখিনি আমি শিকাই থাকোঁ সেইখিনিতো চবেই শিকিয়ে আছে, মেক্সিমাম তেনেকুৱা ল'ৰা ছোৱালী আছে। গতিকে আমি এনেকৈ ভাবি আছোঁ যাতে কিবা এটা ইয়াত নিশিকা কিবা এটা বস্তু ইয়াত মানে পাওঁ। এটা এক্সিবিশ্যনো আছে, তাৰপিছত এই কলেজখিনি এইটো কৰ্মশালা হ'ব, আৰু এটা আমাৰ আৰ্টিষ্টসকলৰ লগত মানে এটা অন্তৰংগ আলাপ হ'ব। ল'ৰা ছোৱালীখিনি মানে অহা সময়ত যি বহুত বৰষুণো আছে প্ৰথমতে, কিন্তু হ'লেও বহুত ল'ৰা ছোৱালী বৰষুণত নেচিও মানে ইয়াত উপস্থিত হৈছে সময়ত। গ্ৰীষ্মকালীন বন্ধ দৃষ্টিৰ জৰিয়তে আমি বহুতখিনি পাইছোঁ, আৰু আজিৰ পৰা আৰম্ভ হৈছে কৰ্মশালা, আৰু তাত বহুত নিশিকাকৈ যিখিনি আমি নাজানো সেইখিনি শিকিবলৈ পাইছোঁ। বহুত ভাল লাগিছে। আচলতে আমাৰ 3টা কাৰ্যসূচী আছে এই আমাৰ যিটো আৰ্ট আচলতে আৰ্টৰ উৎসৱ বুলিয়ে ক'ব পাৰি, আমাৰ আৰ্ট কেম্প। 3টা কাৰ্যসূচী হৈছে, এটা হৈছে ছবি কৰ্মশালা, সেইটো আমাৰ 5ৰ পৰা 14 জুলাইলৈকে আমি ৰাখিছোঁ, আৰু এটা হৈছে এটা এক্সিবিশ্যন প্ৰদৰ্শনী, সেইখন আমি 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে ৰাখিম। আৰু লগতে আৰ্টিষ্ট জেম বুলি এটা আমি ইভেণ্ট ৰাখিছোঁ, সেইটো হৈছে অন্তৰংগ আলাপ আচলতে শিল্পীসকলৰ, সেয়া 11 আৰু 12 তাৰিখে হ'ব। আমি বিচাৰোঁ যাতে মানে কলা বা আৰ্ট বস্তু যাতে মানে স্কুলৰ পাঠ্যক্ৰমতে সীমিত নাথাকি তাৰমানে মানুহবোৰে বুজিব চেষ্টা কৰে যে মানে আচলতে কি, কলা আচলতে কি, চিত্ৰ আচলতে কি, আৰু যাতে বস্তুটো যে ফূৰ্তিৰ কাম আচলতে এটা, সেইটো যাতে মানুহবোৰে মানে অনুভৱ কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে স্কুলৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি কৰিছোঁ যাতে তেওঁলোকে তাৰমানে অনুপ্ৰাণিত হয়, যাতে তেওঁলোকে ভৱিষ্যতেও এইটো বস্তু অব্যাহত ৰাখে। পুৰা উদুলি মুদুলি আমাৰ প্ৰথম দিনা 350 মান ছাত্ৰ ছাত্ৰী আহিছে, প্ৰত্যেকেই যথেষ্ট ভাল পাইছে দেখি, তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰিছোঁ আমি, সেইটো দেখি ভাল লাগিছে, আমাৰ নিজৰ সুখী অনুভৱ হৈছে। দৃষ্টিৰ এনে পদক্ষেপৰ বাবে শলাগনীয় হৈ পৰিছে দৃষ্টিৰ প্ৰতিজন কৰ্মকৰ্তা। আগন্তুক সময়টোৰ দৃষ্টিৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হোৱাৰ কামনা কৰিলোঁ আমিও। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও।